পইচা পাতি তোমাৰ ওচৰত যিকেইটা আছে তেনেকে মিলাই দিবা, ময়ো মিলাই দিম। তাৰপিছত ফাষ্টফুডৰ দোকান এখন খুলিম দুইজনীয়ে মুঠতে। তাৰপিছতে মানে জুচ, চাহ সেনেকুৱা ধৰণৰ বস্তুবোৰ উলিয়াম। তাৰপিছতে মানুহে মানে আকৌ অকনমান ইম'চনেল ব্লেকমেইল কৰিব লাগিব, গম পাইছা? নহয়, তাৰপিছতে এতিয়া আমি যদি ঘপককে আমি পলাই যাওঁ, আমি ঘপককে ভিডিঅ' দিব নোৱাৰিম নহয়। ভিডিঅ' দিলে তুমি এপ্লাই কৰিছিলা যে বহুত উম দিন আগতে যে 3 মাহ মানৰ আগত যে এদিন কৈছিলা কিবা এটা জব এটা এপ্লাই কৰিলো, কিবা হ'ল নে কিনো? জব একো নহ'ল নহয়, এইটো এপ্লাই কৰিলো একোৱেই নহ'ল। এতিয়ালৈকে ওলোৱাই নাই, এইটো ৰিজাল্টেই ওলোৱা নাই। তাকে ঘৰতো বৰ অশান্তি হৈ গৈছে নহয়, ইমানকে পঢ়ি কৰি ইমান পইচা খৰচ কৰি পঢ়ুৱালে কৰিলে, এতিয়া যদি একো এটা নাপাও মানে ঘৰত বৰ কথা শুনি থাকিবলগীয়া হৈছে। কি হৈছে জেৰিফা, কি কৰিম বাৰু? মই বহুত চিন্তাত পৰিছো। এতিয়া মই কি কৰিম কি নকৰিম। পাপা মাহঁতে বহুত পইচাও খৰচ কৰিলে। এতিয়া মোক সদায় গালি পাৰি থাকে। কি কৰিম কোৱাচোন? আৰু তুমি কি ক'ম বুলি কৈছিলা জেৰিফা, কোৱাচোন? সেইটোৱে মানে মই বোলে ভাবিছিলো, ধৰা আমি দুজনী চোৱা সৰুৰ পৰা ইমানেই ফ্ৰেণ্ডশ্বিপ ন, মানে চব কথা তোমাকে কলে মনটো ভাল লাগে। উম সেইটো কাৰণে ভাবিলো তোমাকে কওঁ, আৰু কিনো কৰো কিনো নকৰো মানে একো ৰাস্তাই বিচাৰি পোৱা নাই। কি কৰিম বাৰু, সঁচাকে ৰাস্তাও হেৰায়ে গৈছেগে। কিবা মোৰ ঘৰ পৰাও বহুত কিবা কিবি কৈছে। তোমাৰ লগত এনেকে ফ্ৰেণ্ডশ্বিপত থাকাও মোক গাঁৱৰ ৰাইজে ইটো সিটোকে কথা কৈছে, বেয়া দৃষ্টিৰে চাইছে। কি কৰিম বাৰু কোৱাচোন? সেই সঁচাকে মানুহ বিলাকৰ যে কিনো আৰু দেই। হিন্দু মুছলিম দুজনী ছোৱালী একদম এনেকে ফ্ৰেণ্ড হৈ থাকিলে কিবা ক'ব লাগে নি বাৰু? হেৰি নহয়, এটা কথা মানে মই ভাবিছিলো দেই, আজি মানে এটা মই ভিডিঅ' চাই পেলাই পাইছিলো। উম এটা কাম কৰো নহলে দিয়া, একদম এটা মানে প্ৰেংকৰ নিচিনাই মানে। কি কৰিম বাৰু কোৱাচোন? এতিয়া চোৱা, এতিয়া মই হৈছো মুছলিম, তুমি হৈছা হিন্দু। উম উম আমি দুইজনীয়ে মানে ধৰা উম মানে হেৰি কৰো, আমি দুজনী মানে কৰ'বাত গুচি যাও, মানে ভিডিঅ' বনাই দিম আৰু আমি বিয়া পাতিলো বুলি। অ কিন্তু শুনা, বহুত তুমি ৰ'বা, তুমি ভুল বুজিব নালাগে। মই ভাবি থৈছো মানে কি হয়, আমি দুজনী মানে কৰ'বাত গুচি যাম যে, উম এনেকে মানে ঘৰ চৰ লৈ লম, আমি এনেকে বিয়া পাতিলো বুলি ক'ম। প্ৰথমতে আমাৰ অকমান চলিবলে দিগদাৰ হব। উম তাৰ পিছতহে আমি দুজনী বিয়া পাতিলো বুলি কোৱাৰ পিছতে মানে আমি দুজনী তেনেকে প্ৰথমতে অলপ ইনষ্টাগ্ৰাম, ফেচবুক চবতে তেনেকে ভিডিঅ' চিডিঅ' বনাই অলপ এৰি দিম। তাৰপিছতো মানে ধৰা এনেকে আজিকালিতো পৰ্টেল চৰ্টেল এতিয়া ফটোৱা চেনেলবোৰ আছে, সেইবিলাকেতো আমাক মাতিবই। উম আৰু তোমাৰ এনেকে তেনেকে আমি দুজনীয়ে ধৰা কিবা এটা কষ্ট কৰা কাম এটা কৰি দিম, মানে কাপোৰ চাপোৰ বা কিবা এনেকে ফাষ্ট ফুড বা এনেকে কিবা চাহ জুচ এনেকুৱা কিবা ধৰণৰ দোকান এখন খুলি দিম। আমি দুজনী গুৱাহাটী ফালেকে গুচি যোৱাটো ভাল হব, বুজিছা? যাবতো পাৰিম, কিন্তু ঘৰৰ পৰা কেনেকে ওলাই যাম বাৰু? এই ঘৰৰ পৰা কিবা এটা বুদ্ধি কৰি বাহানা কৰি মানে বেছি কাপোৰ কানি লব নালাগে। তেনেকে মানে পইচা পাতি তোমাৰ ওচৰত যিকেইটা আছে তেনেকে মিলাই দিবা, ময়ো মিলাই দিম। তাৰপিছত ফাষ্টফুডৰ দোকান এখন খুলিম দুইজনীয়ে মুঠতে। তাৰপিছতে মানে জুচ, চাহ সেনেকুৱা ধৰণৰ বস্তুবোৰ উলিয়াম। তাৰপিছতে মানুহে মানে আকৌ অকনমান ইম'চনেল ব্লেকমেইল কৰিব লাগিব, গম পাইছা? নহয়, তাৰপিছতে এতিয়া আমি যদি ঘপককে আমি পলাই যাওঁ, আমি ঘপককে ভিডিঅ' দিব নোৱাৰিম নহয়। ভিডিঅ' দিলে লোকেশ্যন চাই চাই আমাৰ পাপা যিটোহে মোক মৰিয়াই লৈ আহিব নহয়, গম পাইছা নাই তুমি? নহলে আমি ক'বা হায়দৰাবাদ চাইডে গুচি যাওঁ বলা। প্ৰথমতে আমি অলপ দিন ভিডিঅ' নিদিওঁ, প্ৰথমতে কিবা কোম্পানী এটাত সোমাই পইচা অলপ গোটাই লওঁ। সেইটোৱে কৰিব লাগিব। চোৱা, মই তোমাৰ লগত ইমান ভাল সৰুৰ পৰাই থাকো, আৰু তোমাৰ লগত কথা নপতাকে তোমাক লগ নোকোৱাকে বা মই কেনেকে থাকিম? মোৰ ঘৰৰ মানুহে কোনেনো কি কৈছে বোলে, আজিকালি বোলে ছোৱালীয়েও বোলে বন্ধুত্ব কৰিব নোৱাৰে বোলে, কিবা নেজানো আৰু মাহঁতৰ মূৰত কোনেনো কি সোমোৱালে আৰু দেই। বাদ দিয়া, আমাৰ আকৌ বাৰু এনে মাহঁতৰ একো নাই সেইবোৰ। হ'লেও সেইবোৰ বাদ দিয়া। মুঠতে মুছলিম ছোৱালী এজনীৰ লগত বোলে কিহৰ ইমান বন্ধুত্ব বোলে, সেনেকে কৈছে আকৌ মোক ঘৰত। সেইবোৰ বাদ দিয়া। মুঠতে এটা কাম কৰা, মই কোৱাটো কৰা, যদি ভাবি চাবা, তুমি এতিয়া একো ক'ব নালাগে, কিন্তু ভাবি চাবা, মই তোমাৰ বেষ্ট ফ্ৰেণ্ড হিচাপে তুমি কথাটো ভাবি চাবা, কি কৰিলে ভাল হ'ব। আজি তুমি লাগিলে যিমান দিন ভাবিবা, এসপ্তাহ দুসপ্তাহ, কিন্তু যিমান সোনকাল পাৰা সিমান কৰিবা। প্ৰথমতে আমি দুজনী গৈ পেলাই প্ৰথমতে টকা লাগে, গম পাইছা নাই? আজিৰ দুনীয়াত চলিবলৈ টকা লাগে। ঘৰৰ মানুহৰ কাই কিমান শুনিবা? ইমান আমুকটো এপ্লাই কৰ, তামুকটো এপ্লাই কৰ। আৰে এপ্লাই কৰি আছো, পঢ়ি আছো, পৰীক্ষা দি আছো, চাকৰি পোৱা নাই, কি কৰিম? সেইকাৰণে দুইজনী পলাই গুচি যাওঁ। আৰু আমি ক'ম যে বিয়া পাতিলো বুলি ক'ম। তাৰপিছতে পইচা পাতি হোৱাৰ পিছত ডিভৰ্চ চিভৰ্চ কিবা এটা কৈ দিম আৰু এটা কথা নহয়, উম আজিকালি পইচা পাতি মেইন, জানানে?
পইচা পাতি মেইন। আৰু আজিকালি ল'ৰাবোৰ দেখিছা নাই, বিয়া পাতি জানো সংসাৰ কৰিব পাৰি? হা, উহু, জ্বলাই দিয়ে। আজিকালি শাহুৰ শহুৰ ননন্দৰ কিমান অত্যাচাৰ। তাকে ভয়ে লাগে সেইবিলাক শুনিলে সেইকাৰণে পইচা পাতি সৰহকে অলপমান গোটাই অকলশৰে এষ্টাব্লিছ হৈ থকাই ভাল। কিন্তু এটা কথা দেই, এই ক্ষেত্ৰত মানুহ মানে অকমান সাৱধান হ'ব লাগিব, নহলে বহুতে বহুত বেয়াকে কমেন্ট কৰিব নহয়। কৈছে কৰিবতো কমেন্ট কৰিব, অ কমেন্ট কৰি কৰি আমাৰ মূৰটো ঘোলা কৰি দিব বুজিছা। সেই বস্তুটো প্ৰথমতে কিন্তু তোমাক মই সেইটো কৈছো, কিন্তু সেই কামটো কৰিবলৈ হলে মানে মাইণ্ডটো অলপ তুমি নিজকে মানে ষ্ট্ৰং কৰিব লাগিব, যাতে কোনো যিমান বেয়া কমেন্ট পাছ নকৰক মানে একদম ধৈৰ্য ধৰি সেইটো একানে শুনি একানে উলিয়াই দিব পাৰিব এটা লাগিব। কাম কৰিম নেকি জেৰিফা, কোৱা। আমি কমেন্ট বক্সটোকে অফ কৰি দিলে কেনেকুৱা হ'ব বাৰু? পৰা যায়। সেইটোৱে কৰিব লাগিব গম পাইছানে? উম আমি কমেন্ট বক্সটো অফ কৰি কেইদিনমান ৰাখিব লাগিব। উম ইমান কমেন্ট কৰিব, বক্সটো অফ কৰি থলে সিহঁতে কমেন্ট কৰিবলৈতো জেগা নাপাব ন। এটা কথা, কমেণ্ট বক্স অফ কৰি মানুহৰ মুখ বন্ধ কৰিব নোৱাৰা, কাৰণ আজিকালি এইবিলাক যে হেৰি পৰ্টেল চেনেল আৰু ৰষ্টাৰ বিলাক যে আছে নে, ৰষ্টাৰ নেকি যে, সেইবিলাকেও খুব ৰষ্ট কৰিব নহয়। সেইবিলাক গুৰুত্ব দিবই নালাগিব। মুঠতে চাকচেছ হবলৈ হলে তুমি মুঠতে পইচা আনিব লাগে সৎ পথত, সিমানটোৱে। কিন্তু আমি সেই সৎ পথত পইচা আনিবলৈ হলেও আমি এটা বেয়া কাম কৰিবলগীয়া হৈছে, কাৰণ উপায় নাই ন। উপায় নাই চোৱা, ইমান মানে মোৰ মানে হেৰিবিলাক চাৰ্টিফিকেট বিলাক ইমান মানে পাৰ্চেন্টেজ ভাল, ইমান ভালকে পৰীক্ষা দিওঁ আৰু নিজে গম পাও মানে পৰীক্ষা দিওঁতে যে সেইখিনি চব কাৰেকচন হৈছে বুলি, কিন্তু কিয় জানো ৰিজাল্টটো মানে পজিটিভ নাহে, কিয় নাহে মই একো ভাবিয়ে পোৱা নাই মানে। পঢ়ি শুনি বহুত মই পইচা হাৰি গলো, খৰচ কৰো যে গম পাইছা নে? মই আৰু নোৱাৰিম আৰু, ইমান খিনিতে মই মানে হাৰি গৈছো আৰু। ইমান ভাল স্কুলত পঢ়ালে মা পাপাই, ইমান পইচা খৰচ হ'ল, তাৰ বিনিময়ত যদি এটা চাকৰি আনি পইচা খিনি যদি মাহেঁতক মানে উলিয়াই দিব নোৱাৰে, মাহঁতে কম কষ্ট পাইছে। আমাকো গম পাইছা, ইমান দুখীয়া মানুহ, মাটি বন্ধক দি তাত পাপাই মানে মোক ইটো সিটো কৰি দিছে, কিমান কত পৰীক্ষা দিলো, কিমান থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড নিদিবলগীয়া নাই আৰু, কিন্তু ৰিজাল্ট একেবাৰে নিগেটিভ। নাই, আমাৰো আব্বাহঁতে বহুত হেৰি কৰিছে, নাই একো কৰিব পৰা নাই। মানে মোক বহু কথাও শুনাইছে, বহুত কথা শুনাইছে, মানে একেই পৰীক্ষা হৈছে চৰীক্ষা মই উপায় এতিয়া নাই মানে ক'বালৈ। ফোনতো কথা পাতিব নোৱাৰো মই আজিকালি। ইমানকে কথাবোৰ ভাবি নাথাকিবা, মই কোৱা কথাটো ভাবি চাবা, মুঠতে অকনমান বেয়া হ'ব। আৰু এটা কথা, পইচা মানে তোমাৰ পইচাটো দেখাৰ পিছত চবৰে মুখখন বন্ধ হৈ যাব, গম পাইছা নাই? এতিয়া আমি কিমান দিনলে আমি যোৱা প্লেনিং কৰিব লাগিব, মইতো ঘৰত কিবা এটা মেনেজ কৰিব লাগিব ন, ময়ো পলাই যাম ধৰি লোৱা। হাততো পইচা কেইটকামান ল'ব লাগিব, পাপা হলেও কেতিয়াবা মানে কিবা কাম কৰিম বুলি বা কিবা কৰিম বুলিতো মই ফাকীয়া মাৰিব লাগিব। কেতিয়া এটা কাম মানে কৰিবা, তুমি পইচা চইচা মেনেজ কৰিব নোৱাৰিলেও নাই দিয়া, মই কিবা এটা কৰিব লাগিব, মোৰ ওচৰত পইচা কেইটকামান আছে। গম পাইছা নাই? সেইটোৱে কৰিব পইচা লাগিব অলপমান আছে মানে মোৰ ওচৰত। মই মানে এইটো কাম কৰিব লাগিব, মোৰ শেষবাৰৰ কাৰণে মানে এটা ইণ্টাৰভিউ দিম বুলি কৈয়ে যাবগৈ লাগিব, গম পাইছা, নহলে তেনেকে ওলাবই দিয়া নাই মোৰ ঘৰৰ পৰা। মোৰ ওচৰত 35 মান আছে। তুমি খৰচ নকৰিবা বুজিছা, কাপোৰ নাই কানি নল'বা এতিয়া। মোৰ সেইবোৰ তেনেকে নকৰো পইচা মুঠতে নাইয়ে, মানে মোৰ হাততো এটকাও নাই, ফুটা কৰিও নাই, মই ঘৰৰ পৰা বিচাৰিবও নোৱাৰো মই এতিয়া। হ'ব সেইবিলাক টেনচন ল'ব নালাগে তুমি, মুঠতে সেইখিনিয়ে হ'ব। মুঠতে আমি প্ৰথমতে এইটো অলপ কষ্ট কৰি, কোনোবা কোম্পানী এটাত সোমাই কষ্ট কাম কৰি, তাৰপিছতে কিবা এটা কৰিব লাগিব আৰু দিয়া। সেইটোৱে কৰিব লাগিব দিয়া। হ'ব দিয়া, আৰু বেছি কথা নাপাতো আৰু এতিয়া, সেই নাপাতো কোনোবাই শুনিলে বৰ ডাঙৰ কথা শুনিব হ'ব দেই। হ'ব দিয়া, একদম মানে চিক্ৰেট দেই, যাতে কোনো ঠিক আছে ক'ব নোৱাৰে, কাৰণ বহুত ডাঙৰ এটা প্লেনিং গৈ আছো ন আমি। সেইটোৱে চিক্ৰেট, একেবাৰে একদম চিক্ৰেট চুপ চাপ, কাৰণ লিক হৈ গ'লেতো বৰ ডাঙৰ কথা হ'ব। ছচিয়েল মিডিয়াৰ কথা গম পাইছাই, এইবিলাক যদি কেনেবাকে লিক হৈ গ'লে বহুত হাংগামা হৈ যাব হয়। ঠিক আছে তাতো দিয়া, ঠিক আছে।